এভৰিৱান জ্যোতি গগৈ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ অতি সহজে বনাব পৰা অমৰা আচাৰৰ এটা ৰেচিপি। তেনেহ'লে চাওঁচোন আহক ৰেচিপিটো। এতিয়াতো অমৰাৰ ছিজন। মই ঘৰলৈ যাওঁতে দাদাই অমৰা দি পঠাইছিলে। ভাবিলোঁ মই অমৰাখিনি আচাৰকৈ বনাওঁ। এতিয়া অমৰাখিনি ভালদৰে ধুই লৈছোঁ। ধুই লোৱাৰ পাছত এতিয়া মই এইখিনি দুফাল দুফাল কৰি কাটি ল'ম। এইদৰে মই দুফাল দুফাল কৰি আটাইখিনি অমৰা কাটি ল'ম। এয়া দেখিছেনে, গুটিটো বেছি টান হৈ যোৱা নাই। এইদৰে কাটিব পৰা গৈছে। এনেকুৱাতে অমৰা আচাৰখিনি বনাবলৈ বহুত ভাল হয়। এইদৰে মই আটাইখিনি অমৰা দুফাল কৰি কাটি ল'লোঁ। মই অমৰাখিনি এতিয়া বইল কৰি ল'ম। মই যিহেতু অমৰাখিনি বইল কৰিম, সেইটো কাৰণে মই দুফাল কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে 4 টুকুৰা কৰিও কাটিব পাৰে। মই এতিয়া এটা চচপেন লৈ লৈছোঁ। অমৰাখিনি এইদৰে ইয়ালৈ দি লৈছোঁ। এতিয়া ইয়াতে মই পানী দি লৈছোঁ। এচামুচ নিমখ দিছোঁ। নিমখখিনি বইল কৰোঁতে দি ল'লে নিমখখিনি ভিতৰলৈকে সোমাই যায়, তেতিয়া খাবলৈ বহুত ভাল হয়। এতিয়া মই গেছটো অন কৰি উঠাই দিছোঁ। 5 মিনিটৰ কাৰণে বইল হ'বলৈ ৰাখি দিম। এয়া চাওকচোন, অমৰাখিনি বইল হৈ গৈছে। 5 মিনিটতকৈ মই বেছি দেৰিলৈকে বইল নকৰোঁ। এয়া অমৰাৰ কালাৰটো সলনি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এটা পাত্ৰত মই অমৰাখিনি টুকি ল'ম। এয়া চাওকচোন, মই অমৰাখিনি টুকি ল'লোঁ আৰু বহুত বেছি কোমল কৰি বইল কৰা নাই। পাছত আকৌ তেলত ৰাখিলে এনেও কোমল হ'বই আৰু অলপ। এতিয়া মই ইয়াতে দিম হালধি পাউডাৰ আধা চামুচ। এতিয়া এইখিনি ভালদৰে মিলাই ল'ম। আপোনালোকেও যদি অমৰাৰ আচাৰ বনায়, তেনেহ'লে মোৰ দৰে আপোনালোকেও এবাৰ বইল কৰি বনাই চাবচোন। খাবলৈ বহুত টেষ্টি হয় আৰু আচাৰখিনি বহুত কোমল হয়। এখন ডলাত মই আটাইখিনি অমৰা এইদৰে পাতলকৈ মেলি লৈছোঁ। পানীখিনি শুকাবৰ কাৰণে এতিয়া মই এইখিনি ৰ'দত দি দিম। ৰ'দটো যদি চোকাকৈ ওলায়, তেনেহ'লে 4-5 ঘণ্টামান ৰ'দত দিলেই হ'ব। এইদৰে মই অমৰাখিনি শুকুৱাই ল'লোঁ। বেছি কৰকৰীয়া কৰিও পেলোৱা নাই। এয়া দেখিছেনে? এতিয়া মই মছলাখিনি ৰেডি কৰি ল'ম। মই পাঁচফোৰণ লৈছোঁ এচামুচ, গোটা জিৰা লৈছোঁ এচামুচ, চফ লৈছোঁ এচামুচ। এতিয়া মই মছলাখিনি ভাজি ল'ম। এইদৰে মই মছলাখিনি মচমচীয়া হোৱালৈকে ভাজি থাকিম। এয়া চাওকচোন, মছলাখিনি ভাজি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি প্লেট এখনত মছলাখিনি কাঢ়ি ল'ম। মই এটা খুন্দনা লৈ লৈছোঁ। এতিয়া মই মছলাখিনি পিচি ল'ম। এইদৰে মই আটাইখিনি মছলা পিচি ল'লোঁ। গেছৰ ওপৰত কেৰাহী এখন পাতি দিছোঁ। এতিয়া মই তেল দি লৈছোঁ। তেলখিনি গৰম হ'বলৈ দিম। অমৰাখিনি মই এটা বাতিত লৈ লৈছোঁ। এতিয়া মই মছলা দিম। এচামুচ ৰেড চিলি দিছোঁ। এতিয়া মই মছলাখিনি ইয়াতে দি ল'ম গোটেইখিনি। ভোট জলকীয়া লৈছোঁ। ভোট জলকীয়া দিছোঁ এচামুচ। নিমখ দিছোঁ এচামুচ। আগতে মই বইল কৰোঁতে নিমখ দিয়ে থৈছোঁ। ইয়াত তেল গৰম হ'ল। এতিয়া মই ক'লা জিৰা এচামুচ দি দিম ইয়াতে। এতিয়া মই গেছটো অফ কৰি ল'ম। সেয়া দেখিছেনে, তেলখিনি অকণমান ঠাণ্ডা হ'ল। তেলখিনি মই
ইয়াতে এইদৰে দি দিম। এতিয়া আচাৰখিনি মই ভালদৰে মিক্স কৰি ল'ম। এনেকৈয়ে মই আচাৰখিনি 4-5 দিন ৰ'দত দি ল'ম, তাৰপিছতহে বৈয়ামত ভৰাম। এইদৰে লৰাই মই 5 দিনমান ৰ'দত দি ল'লোঁ। এনেদৰে কৰিলে আচাৰখিনি দেখিবলৈও ভাল হয়, দেখিছেনে কালাৰটো? দেখিবলৈও ভাল হয় আৰু খাবলৈও বহুত টেষ্টি হয়। মছলাখিনি ভালদৰে মিক্স হৈ যায়। এতিয়া মই এইখিনি বৈয়ামত ভৰাই ল'ম। মই এটা চিচাৰ বৈয়াম লৈ লৈছোঁ। বৈয়ামটো ভালদৰে ধুই শুকুৱাই লৈছোঁ। এতিয়া মই আচাৰখিনি ভৰাই ল'ম। এইদৰে মই আটাইখিনি আচাৰ বৈয়ামত ভৰাই ল'লোঁ। মই আচাৰখিনিত ভিনেগাৰ দিয়া নাই। মই মাজে মাজে আচাৰখিনি ৰদাই থাকিম। ৰ'দত দি থাকিলে আচাৰখিনি বহুত দিনলৈ ভালে থাকিব আৰু কোমল হয়, খাবলৈ বহুত ভাল হয়। আচাৰ উলিয়াবৰ সময়ত কেতিয়াও তিতা চামুচ ব্যৱহাৰ কৰিব নালাগে। তিতা চামুচ লগালে আচাৰখিনি অতি সোনকালে বেয়া হৈ যাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই।